এইটো মাছৰ চানা মাছৰ চানা লাউৰ গছ জিকাৰ গছতে উঠে নাই কি তো আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুত দিন ধৰি ৰ'দ বতাহ বৰষুণ এনেকৈ আকৌ ব্লগ দিব পৰা নাই। তো আজি এনেই অলপ বোলো ওলাইছোঁ আৰু কিবা ভিডিঅ'ৰ কিবা কামো আছে তাতে কৰিম। তো ব্লগটো আপোনালোকে চাই থাকক, বহুত ইণ্টাৰেষ্টিং হ'ব, বেলেগ বেলেগ বস্তু দেখা হ'ব। তো চাই থাকক। এইটো আমি আহি পালোঁ, এইটো সোণাৰীৰ গাছৰ তলত বহি আছোঁ। সোণাৰী ধুনীয়াকৈ একদম গাছটো বনাইছে, এই দি থৈ দিছে, বটল চটল আলে থৈ দিছে। এইটো এটা চাংখনো বনাইছে, চাংখনো বঢ়িয়া একদম। ইফালে পূৰা হালি বহিব পাৰি। তো ইয়াতে বহি আছোঁ, এই আন্ধাৰকৈ বহি আছোঁ, ইয়াতে বহি আছোঁ। কেনে আজি গৰম কেনেহেন? গৰম আছে, ফাটাফাটি গৰম। সেইকাৰণে বৰুণ দেৱতাই দিছে। এই যে মাইকে দি যে বকি আছিল, এটা যে আটা দিছিল, সেইকাৰণে দিছে। এয়া নিশান্ত আছে আমাৰ লগত। আমি ব্লগ বানি আছো, ব্লগ বানি আছো। ভগা আছো দেই। নাই এইটো সেই কামাল, চেল্ফিৰ কামাল, চেল্ফি কেমেৰা কামাল নহয়। কেমেৰাটো কৰিলে কলা হৈ যাব নহয়, এই বিমলৰ কামাল। এইচৰ খালে বোলে বগা হয়, এই বিমলৰ কামাল। সেইকাৰণে নিশান্ত আগতে মস্ত পাইছা। নিশান্ত বিমল খাই বগা, নিশান্ত কলা আছে কিন্তু বিমল খাই বগা, বিমল খাই খাই সি অলপ। এয়া নয়ন এইটো আমাৰ চবতে উঠে। লাউ গছ, জিকাৰ গছ, লাউৰ গছ জিকাৰ গছতে উঠে নাই কি চবতে উঠে মানে। একদম মৰো নমৰো অৱস্থাত বাচি আছে। যাই পাম না আজি সেই বনাবা, ভিডিঅ' বনাব যাই পাম না। ৰিণ্টু ইয়াতে ক্লাছ কৰি আছে। তো আমি বহুতখিনি ভিডিঅ' কৰিম এই গাছডালৰ তলত। তো গাছডাল বহি আছে যে, তো আমাৰ ভিডিঅ'টো আজি কমপ্লিট নহ'ল, অলপমান বাকী আছে আৰু। এই মানে মোটামুটি আন্ধাৰ হৈ গ'ল, ভস্কাও তাৰ কাৰণে কমপ্লিট নহ'ল, বহুত দেৰি হৈছে। আহোঁতে বহুত দেৰি হৈছে, মানে দিনততো ৰ'দো থাকে বেছি, ৰ'দত বেছি ভিডিঅ' কৰিব নোৱাৰি। এই পিংকি বাই আম চাম চুকি থৈ দিছিল, আম চুকা মানে সেই কৰিব, কিন্তু আন্ধাৰ হৈ গৈছে। তথাপিও আম চুকাখিনি খাম আৰু ৰাতি হ'লেও। তো ৰাতি ভাস্কৰ আৰু এটা মিছনত যাওঁ আমি গোটেইকেইটা। আজি ৰাতি ভিডিঅ'টো দেখা হ'ব। এই এতিয়া আম চুকা খাম। আম চাকলা বুলি কয় এইটো, কাঁচা আম নহয়, পকা আম দেখোন। যাম এই আমি গোটেইকেইটাই মানে কেঁকুৰা মাৰিব যাই আছো। এইটো ভাস্কৰ দা আছে, এই বিষ্ণু আছে, আমি গোটেইকেইটাই মানে কেঁকুৰা মাৰিব যাই আছো। এই টুকুৰাৰ দা আগফালে আগত আছে, আন্ধাৰ দেখা নাপায় আমাক, কেনেকৈ কেঁকুৰা মাৰো দেখাই আছো। কেঁকুৰা মানে এইটো আমাৰ লোকেল ভাষাত কাঁকৰা বুলি কয়, কাঁকৰা মাৰিব যাই আছো। আমাৰ একদম কচ টচ লৈ পুৰা ৰেডি। ইফালে টচটো উল্টা জ্বলি আছে দেখোন। কুলৰ ঠিক কৰি আছে, এইটো স্পেচিয়েল কচ, চচ নহয় কচ এটা, এইটো কচ। এইটো খালে এনেকে ভাঙি গেল দেখোন। এইটো কচ, এইটো মানে ইয়াত লগাব লাগিব। ভাস্কৰ মানে তাৰ লাঠি গিলা আনিব গৈছে, এইটো তাত লগাব লাগিব। কচ ধাৰে থাকা, এইটো কচ ধাৰাই আছে মানে, আৰু কচ ধাৰ দি আছে বঢ়িয়া। আমি চাব ৰিয়েলমি 9 Pro 11 13 Max যি কাম কৰি যায় নকৰা কিয় বডি কচটো এটা কাই ফেলে থৈছা, এইটো কাই ফেলে থৈছা। এই কচ লাষ্টতো কাকৰা মাৰ পাইছো, আকৌ বস্তু নাছিলে, পুৰা পলিথিন চলিথিন লৈ আহিছো একদম। ৱাৰ্ণিং লাগে মানে। কুলৰ এটা ইয়াত মানে মাছ চাই আছে, কুলৰ মাছ চালি এটা ইংগিত দিব, ইংগিত দিয়াৰ পাছতে ভাস্কৰ এটা কচটো লৈ যাব। মানে দুটা বেলেগ বেলেগ স্পেচিয়েলিষ্ট। কুলৰ এটা হ'ল টচ স্পেচিয়েলিষ্ট, ই হ'ল কচ স্পেচিয়েলিষ্ট। দুটাই মানে বেলেগ বেলেগকে যাব। সি ইংগিত দিব, পাইছে না কিবা গুচি আহিলা দেখোন। এইটো আমি একদম পানী মাছ চাই আছো। কুলৰ মাছটো দেখাই দিয়াচোন একবাৰ, কিন্তু মাছ পাইছা মনে মনে। এই বহুত এই কেঁকোৰা যে এটা সৰু মাছ এটা পাইছো, কাঁকৰা আনিব আহি। চেং মাছ নে গৰৈ মাছ এইটো। প্ৰথম কাঁকৰা এটা পাইছো, মাজত প্ৰথম কেঁকোৰাটো আমি পালো। প্ৰথম কাঁকৰাটো ৰৈছে না আনবক্সিং কৰিব ওলাইছো। এই জালটো জাল কষ্ট 1 2 3 আনবক্সিং। কাঁকৰা আহি গৈছে। কাঁকৰা আহিছে না? কাঁকৰা আহিছে তো। ক'ত কাঁকৰা? বেছি ডাঙৰ নহয়, 4 কেজি। প্ৰথম সেই কি বুলি কয়, প্ৰথম আৰম্ভণি আমাৰ আৰম্ভণি এইটো। আৰু এনেখন কাঁকৰা আমি 50টা মান পাব লাগিব, 50টা মান হৈ যাব। আমি মঞ্জুলিকা থাকোৱাৰ যে কুলৰ এফালে পোহৰ হৈ আছে, কিন্তু কি হৈ আছে আগফালে এইটো আগত তোমার নুনকু কাটে টেস্ট খাবো আমি।
মাছো আহিব আমাৰ কথা এইটো মাছৰ চানা চাওঁ মাছৰ চানা শ'ল মাছৰ চানা হয় নাই শ'ল মাছৰ চানা এইকেইটা আমি কাকাৰা পাই গৈছোঁ বাচা হৈ গৈছে মানে কাকাৰা এইটো চকলাটো যোনটো আছিল এই তিনিটা পুৰি খাবি এইখিনি খাই এইটো ভিতৰৰ বস্তুখিনি তেলটো দিয়া আছে তেলটো গৰম হৈ এইখিনি তাত দি দিম ইয়াৰ কি কৰিব লাগিব এইটো সোৱাদ অনুযায়ী নিমখ দি দিব সোৱাদ অনুযায়ী নেকি জ্বলাটো কাটিলে গুড়া মোক ৰান্ধবা দি তোমাৰ 4টামান কেমেৰা আগে দিয়া বঢ়িয়াকৈ এইবাৰ অলপমান ঢাকনটো দি দিয়া দি অলপ সিজিব লাগিব মানে অলপ সিদ্ধ হ'ব লাগিব বঢ়িয়া এই হৈ গ'ল ধুনীয়া এই ভাজা হৈ গ'ল এবাৰ খাব লাগে আৰু এটুৰা লৈছোঁ ফাৰ্ষ্ট থাকি চাম এইটো জিচি বনাইছে হা জিচি বনাইছে বঢ়িয়া হৈছে একদম ধুনীয়া এই কষ্টত ভাঙা কষ্টত ভাজ কৰা যায় তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু আমি কাকাৰা চাকাৰা ঘৰত যাম এতিয়া